আৰু গাইছ এতিয়া ওলাই দিলে আৰু বৰদলনি ৰেলৱে ষ্টেচনৰ পৰা আৰু নৰ্থ লখিমপুৰ পাবলৈ বেছি টাইম নাই আহি লৈ পিনি আমি পাই গ'লোঁ ধেমাজি ৰেলৱে ষ্টেচন এই জাষ্ট পাইছোঁ ডিব্ৰুগড় ৰেলৱে ষ্টেচন আৰু শিৱসাগৰ এনেকৈ আহিছোঁ বাট ইমান আজি গাইছ আপোনালোকক মই তিনিচুকীয়াৰ পৰা আৰু গাইছ সকলোকে চাবছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু মই ডাইৰেক্ট আজি ইন্ট্ৰডাকশ্যনটো দি দিছোঁ আৰু এতিয়া আছোঁ বৰ্তমান অল তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ ফুট অভাৰ ব্ৰিজৰ ওপৰত আৰু ষ্টেচনৰ পৰা এনেকৈ বাহিৰত আহি গৈছোঁ এতিয়া আছোঁ ফুট অভাৰ ব্ৰিজৰ ওপৰত আৰু সন্মুখতে এইফালে অপজিট ছাইডত টাউনখন পাই যায় আৰু তলত আৰু এইফালে গৈ আছোঁ এতিয়া তললৈ কিবা এটা খাই লওঁ বুলি প্ৰায় টাইম হৈ গ'ল এতিয়া ৰাতিপুৱাৰ 10:30মান বাজি গ'ল আৰু একদম ৰাতিপুৱা যিহেতু একো খোৱা হোৱা নাই ৰাতিপুৱা এই নিউ তিনিচুকীয়া ষ্টেচনতে চাহ খাইছিলোঁ তাৰ পৰা আহিলোঁ এই অল্ড ষ্টেচনটোত তাৰপিছত এতিয়া তলত গৈ পিনি কিবা এটা খাই লওঁ ভাত চাত কিবা এটা চাই লওঁ কি পাওঁ তাকে খামগৈ আৰু কালিৰ পৰা মই যিহেতু কৈছিলোঁ মোৰ লগত মোৰ এই ট্ৰিপটোত লাষ্ট ইয়াৰৰ ট্ৰিপটোত এই 2024 লাষ্ট ইয়াৰৰ ট্ৰিপটোত মোৰ লগত সপোন ব্লগছ আছিলে সপোনে মই এই ট্ৰিপটো কৰি আছিলোঁ আজি এই ট্ৰিপটোৰ লাষ্ট ডে আৰু আজি এই ট্ৰিপটো শেষ হ'ব আৰু মোৰো ট্ৰেইন আছে প্ৰায় 1:30 মানত অল্ড তিনিচুকীয়া ষ্টেচনৰ পৰা ট্ৰেইন আছে লখিমপুৰ ফালে তো ময়ো ইয়াৰ পৰা আজি লাষ্ট ডে তো ময়ো 1:30 মানত ওলাই দিম আৰু 1:30 মানত ইয়াৰ পৰা ওলাই দিম আৰু গাইছ এতিয়া গৈছোঁ টাউনৰ ফালে কিবা এটা খাই লওঁ বুলি যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই সপোনক পঠিয়াই দিলোঁ ৰাতিপুৱা 7টা মানতে পঠিয়াই দিলোঁ সিয়ে মই তেতিয়াই নিউ তিনিচুকীয়া জংচনত চাহ একাপ খাইছিলোঁ আৰু এতিয়া গৈ তলত ভাত কেইটামান খাই লওঁ যিহেতু ভোকো লাগিছে ন তো প্ৰায় টাইমো হৈ আহিছে যিহেতু সেইটো কাৰণে ভোকো লাগিছে আৰু তলত গৈ কিবা এটা খাই লওঁ বলক আৰু গাইছ কালি মই তিনিচুকীয়া টাউনখন প্ৰায় দেখুৱাই হ'ল আৰু ইমান ভিডিঅ' বনাই নাথাকোঁ টাউনখনত বাদ বাকী এতিয়া মই কিবা এটা খাই লওঁগৈ যিহেতু ভোক লাগি আছে তো বলক আৰু গাইছ চৰি ভিডিঅ'টোৰ মাজতে চৰি এইটো কাৰণে কৈছোঁ কাৰণ মই কৈছিলোঁ যে আমাৰ ৰাতি কিবা এটা প্লেনিং হ'ব 31ৰ কিবা এটা ভিডিঅ' হ'ব কিবা এটা প্লেনিং আমি কিবা এটা কৰিম আহি পিনি ইয়াত ৰাতি অলপ নাইট ষ্টে কৰিম তেনেকৈ অলপ টেকনিক কৈছিলোঁ মই আপোনালোকক ভিডিঅ'ৰ মাজত কালি লাষ্ট ভিডিঅ'টোত কৈছিলোঁ কিন্তু বাট আমি সেই প্লেনিংটো কৰিব নোৱাৰিলোঁ অলপ ঠাণ্ডাও বেছি দিলে আৰু আপাৰ আছাম চাইডে যিহেতু এনেও ঠাণ্ডাটো বেছি তো তাৰ কাৰণে একো প্লেনিং কৰিব নোৱাৰিলোঁ ৰাতি একো কৰিব নোৱাৰিলোঁ আৰু এতিয়া সেইটো কাৰণে দিনতে এইটো আকৌ এটা ভিডিঅ' বনাই দিছোঁ আৰু গাইছ তিনিচুকীয়া টাউনখনৰ বিষয়েনো কম চিনি মানে তিনিচুকীয়া টাউনখনে যে বেলেগ টাউনৰ নিচিনা ছেমেই হয় বাট ইমানো ডাঙৰ নহয় ইমানো সৰু নহয় মানে তো ঠিকেই আৰু একদম আৰু গাইছ আজি মই এই ভিডিঅ'টো ষ্টাৰ্টিঙে কৰিছোঁ 2025 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা ষ্টাৰ্টিঙে কৰিছোঁ আপাৰ আছাম তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা তো বহুত বেছি ভাল লাগি আছে ঘৰৰ পৰা ইমান দূৰত আহি লৈ পিনি আপাৰ আছাম তিনিচুকীয়াত আহি লৈ পিনি আজি বছৰৰ প্ৰথমটো ষ্টাৰ্টিং ভিডিঅ' 1 জানুৱাৰীত ষ্টাৰ্টিং কৰিছোঁ তো বহুত বেছি ভাল লাগিছে আৰু সকলোকে হেপী নিউ ইয়েৰ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ চেনেলটোৰ তৰফৰ পৰা আৰু আপোনালোকৰ দিনবিলাক যাতে ভালকৈ যায় ভালকৈ থাকক আৰু এই গাড়ী মটৰবিলাক অলপ ভালকৈ চলাব নতুন বছৰ বুলি ফূৰ্তি কৰিব হ'লেও অলপ ভালকৈ থাকিব ট্ৰাই কৰিব আৰু আজি যিহেতু এই আপাৰ আছামৰ পৰা আৰু এতিয়া বিচাৰি ফুৰিছোঁ এখন হোটেল খাবলৈ কালি য'ত আহিছিলোঁ সেইফালে আহিছোঁ আৰু গাইছ কালি যোনখন হোটেলত খাবলৈ আহিছিলোঁ হোটেল জুতি লগা আজিও তাতে আহিছোঁ তিনিচুকীয়াত যিখন এটা গলিৰ ভিতৰত আছে MG ৰুট নে কি বুলি কয় তো তাতে আছে হোটেল জুতি লগা কালিও যিহেতু আহিছিলোঁ ইয়াতে আৰু কালি খাইছিলোঁ চিকেন ৰাইচ খাইছিলোঁ চিকেন থালি খাইছিলোঁ আৰু আজি লৈছোঁ মটন থালি 160 বোলে তো ট্ৰাই কৰোঁ এবাৰ তো বলক আৰু গাইছ এইফালে মটন থালি লৈ লৈছোঁ মটন 4 পিচ আছে ইয়াতে আৰু 160 লৈছে তো খাই লওঁ খাই লৈ পিনি টেষ্ট কৰি আছোঁ তাৰ পাছত আপোনালোকৰ হোটেলটো ক'ত আছে আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ GNB ৰোড ন ষ্টেচনৰ পৰা এনেকৈ আহিলে অলপ অল্ড ষ্টেচনটো যিটো আছে তিনিচুকীয়াৰ তাৰ পৰা অলপ আহিলে পাই যাব GNB ৰোড ন ঠিক আছে আৰু গাইছ খাই মেলি একদম আহি গ'লোঁ হোটেলৰ পৰা আৰু খোৱাটো একদম টেষ্টটো বঢ়িয়া আছিলে দিয়ক আপোনালোকে GNB ৰোড তিনিচুকীয়া আপুনি অল্ড ষ্টেচনৰ পৰা অকণমান আহিলে পাই যাব GNB ৰোড আৰু এইফালে সন্মুখত আছে হোটেল জুতি লগা নামটো হৈছে হোটেল জুতি লগা আহিলে মানে ট্ৰাই কৰিব মই পাৰোঁ কালিও ইয়াতে খাইছোঁ আৰু আজিও ইয়াতে খাইছোঁ কালি চিকেন খালোঁ আজি মটন খাইছোঁ তো বঢ়িয়া টেষ্ট আপোনালোকে আহিলে মানে ট্ৰাই কৰিব হোটেল জুতি লগা আৰু গাইছ মই যোনখন ট্ৰেইনত যাম সেইখন অলৰেডি তিনিচুকীয়া সেইপিনি পাই গৈছে মই ভাত খাবলৈ যাওঁতে সেইপিনি তিনিচুকীয়া সোমালে আৰু এইখনেই হৈছে এইখন তিনিচুকীয়াটো নাহৰলগুন আৰু প্ৰায় 1:30 বজাত ষ্টাৰ্ট হ'ব ইয়াৰ পৰা আৰু এতিয়া এনেই আৰু তো বলক টিকেটটো কাটি লওঁগৈ ফাৰ্ষ্ট আৰু গাইছ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ এইটো হৈছে টিকেট কাউণ্টাৰ মানে যিটো অল্ড ষ্টেচন তিনিচুকীয়া অল্ড ষ্টেচনটোৰ টিকেট কাউণ্টাৰ এইফালে প্লেটফৰ্ম আছে সেইফালে আৰু টিকেট কাউণ্টাৰ আছে ইয়াতে চাওকচোন কিমান দূৰত এনেকৈ দি এই ফুট অভাৰ ব্ৰিজৰ ওপৰেদি এনেকৈ আহিলৈ আৰু এইটো চাইডে আহিলৈ পিনি ইয়াত চাওক কিমান দূৰত আছে টিকেট কাউণ্টাৰত বলক এতিয়া টিকেটটো কাটি লওঁ ফাৰ্ষ্ট আৰু গাইছ আপোনালোকে চাব পাৰিছে মোৰ বেক চাইডে আছে তিনিচুকীয়া অল্ড ষ্টেচনৰ টিকেট কাউণ্টাৰটো আৰু এতিয়া মোৰ টিকেট কাটিবলৈ আহিছিলোঁ মানে তিনিচুকীয়াৰ পৰা হাৰমতিলৈকে টিকেট কাটিব আহিছিলোঁ ইয়াত মানে এতিয়া
টিকেট এতিয়া নিদিয়ে হেনো 12:30 মানতহে টিকেট দিব আৰু এতিয়া বাজিছে 11টা তো আৰু 1.5 ঘণ্টা ৰখিব লাগিব 12:30 দিম বুলি কৈছে তো ৱেইট কৰোঁ আৰু তো আজি গেছ আপোনালোকক মই তিনিচুকীয়াৰ পৰা হাৰমতি যোৱা লখিমপুৰলৈকে যোৱা গোটেই সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম তো আপোনালোকে ভিডিঅ'টো সেইফালকে চাই থাকক আৰু আচলতে আৰু এতিয়ালৈকে যদি ভাল লাগি আছে লাইক কৰি দিয়ক আৰু ছাবস্ক্ৰাইবটো কৰি প্লিজ আপোনালোকে বেল আইকনটো অন কৰি দিব তেতিয়া মই দিয়া ভিডিঅ'বিলাকত নটিফিকেশ্যনটো পাই থাকিব আৰু আজি এই লাষ্ট ইয়েৰৰ ট্ৰিপটো আজি শেষ হৈছে 1 জানুৱাৰী তাৰিখে আজি সমাপ্ত কৰিছোঁ 56 বাৰু গ'লগৈ আৰু আজি মই এতিয়া এটা বজাত ইয়াৰ পৰা ওলাম আৰু আজি শেষ কৰিম তাৰপিছত নতুন নতুন জাৰ্ণি আহি থাকিব আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া আপোনালোকে জাৰ্ণিবিলাক চাই থাকিবলৈ পাব আৰু বেছি নাই আৰু এটা সোনকালে ট্ৰিপ উলিয়াম তেনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব পাৰোঁ আৰু গেছ এতিয়া বিন্দাছকে ট্ৰেইনত উঠি গ'লো আৰু একদম যিখন ট্ৰেইনত যাব ওলাইছোঁ নহয় মানে তিনিচুকীয়াটো নাহৰলগুন যাব লাষ্ট নাহৰলগুনলৈকে যাব আৰু ইয়াৰ পৰা 1:35 মানত ষ্টাৰ্ট দিব তো একদম চব কি বিন্দাছ আৰু গেছ মই ভাবিছিলোঁ কি এইটো চাগে ৰিজাৰ্ভেশ্যন হ'ব নহ'লে এ চি ডবা এনেকুৱা কিবা হ'ব বাট ৰিজাৰ্ভেশ্যন নহয় এ চি ডবা নহয় এইটো হয় জেনেৰেল ডবা হয় চব ছিংগল চিট চব বঢ়িয়া আৰু একদম দিয়ক আৰু গাইছ ইয়াতো একদম বঢ়িয়া চিট আছে আৰু সেইফালে মোৰ আগৰফালে মই যোনটোত বহিছোঁ তাত বাৰু একদম ছিংগল চিট আৰু ইয়াতো ধুনীয়া চিট আছে এতিয়া আপোনালোকে একদম শুই যাব পাৰিব ধুনীয়াকৈ বিন্দাছকৈ শুই যাব পাৰিব আৰু ফেন চেন আছে একদম বঢ়িয়া আৰু বাট এতিয়াতো ফেনৰ ইমান জৰুৰী নহয় কাৰণ ঠাণ্ডা দিন তো ইয়াত বিন্দাছকৈ শুই যাব পাৰোঁ আৰু গাইছ প্ৰায় টাইম হৈ গৈছে এতিয়া 12:35 আৰু আছে আৰু 1 ঘণ্টামান বাকী আৰু 1:35 মানত চাগে ষ্টাৰ্ট দিব আৰু এচব প্ৰায় টাইম হৈ গৈছে 12:35 আৰু এইটো ষ্টেচনত ইমান মানুহ নাথাকে দিয়ক আপোনালোকে চাগে ভাবিছে মানুহ চানুহ নাই নেকি বাট এইটো ষ্টেচন মানে ইমান মানুহ নাথাকে তিনিচুকীয়া যিটো নিউ তিনিচুকীয়া ষ্টেচন সেইটোত আপোনালোকে বহুত বেছি মানুহ দেখিব সেইটো ষ্টেচনটো ডাঙৰ হয় যিহেতু আৰু এইটো ষ্টেচনটো অল্ড হয় যিহেতু এইটো আৰু গাইছ এইফালে চাওক একদম ধুনীয়া গ্লাছ একদম পুৰা বিন্দাছকৈ চাব পৰা বঢ়িয়া আৰু একদম মানে চব গাইছ এতিয়া লাহে একদম তিনিচুকীয়াৰ পৰা ওলাই দিলোঁ আৰু তিনিচুকীয়া বাই আকৌ আহিম পিছত কেতিয়াবা আপাৰ আছাম তিনিচুকীয়া আৰু আজিলৈ আহিছোঁ বাই আৰু এই আমিতো চাই আহিছে বাই তিনিচুকীয়া বাই আৰু গেছ মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি থাকিম এতিয়া সন্ধিয়া নোহোৱালৈকে যিটো সন্ধিয়া মানে অলপ মোৰ কোৱালিটি মানে ইমান ভাল নাহিব সন্ধিয়া হোৱাৰ লগে লগে সন্ধিয়ালৈকে ভিডিঅ' কৰি নাথাকোঁ লাষ্ট দূৰলৈকে কৰিম আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি থাকিম আৰু তিনিচুকীয়া আজি বাই আজিলে আৰু এতিয়া কৈ আছোঁ ঘৰ বলক আৰু গৈ থাকোঁ আৰু গেছ কিছুমান ট্ৰেইনত একদম প্ৰব্লেম হৈ যায় মানে জেনেৰেল ডবাত বহুত মানুহ থাকে বহুত ভিৰ লাগি যায় কিছুমান ট্ৰেইনত বহুত প্ৰব্লেম হৈ যায় বাট এইখন ট্ৰেইনত দেখোন তেনেকুৱা পোৱা নাই মানে মই আগতেও চাগে এবাৰ এইখন ট্ৰেইনতে মই আগতে যাত্ৰা কৰিছোঁ নিচিনা এখন লাগিছে মানে ডিব্ৰুগড় ফালে চাগে মই এখন ট্ৰেইনত আহিছিলোঁ নেকি আজি আকৌ এবাৰ এখন ট্ৰেইনত বাই এই জাষ্ট পাইছোঁ ডিব্ৰুগড় ৰেলৱে ষ্টেচন আৰু মই আগতে ডিব্ৰুগড় ৰেলৱে ষ্টেচন আগতে এবাৰ আহিছোঁ ডিব্ৰুগড় শিৱসাগৰ এনেকৈ আহিছোঁ বাট ইমান ইনফৰমেশ্যন দি পিনি ভিডিঅ' বনোৱা নাই ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ বিষয়ে আৰু এইটোৱে হৈছে আৰু ডিব্ৰুগড় ৰেলৱে ষ্টেচন আজি ইমানকৈ দেখাবলৈ নাপাওঁ কাৰণ ট্ৰেইনখন বেছি টাইম নাৰাখে নামিয়ে পককৈ অকণমান আৰু মোৰ ফোনত ইমান চাৰ্জো নাই মানে সেইটো কাৰণে অকণমান ভিডিঅ' ক্লিপ এটা লৈ পিনি আকৌ উঠিবই লাগিব কাৰণ বেছি টাইম ৰখাই নাথাকে আৰু মোৰ ফোনটোত চাৰ্জো নাই মানে সেইটো কাৰণে ইমান দেখাই নাথাকোঁ আজিলৈ
আৰু গাইছ এতিয়া টাইম হৈ গ'ল 3:40 আৰু 3:40 আহি লৈ পিনি আমি পাই গ'লো ধেমাজি ৰেলৱে ষ্টেচন আৰু ধেমাজি ৰেলৱে ষ্টেচনৰ বিষয়ে মই পিছত এটা ধুনীয়া ভিডিঅ' বনাই দিম বাৰু আহি লৈ পিনি আজি যিহেতু বেছি টাইম ৰখাই নাথাকে সেইটো কাৰণে নামি পিনি ইমান ভিডিঅ' নবনাই নাথাকোঁ বাট বাকী এইটোৱে আৰু ইমান ডাঙৰ ৰেলৱে ষ্টেচন নহয় তো ঠিক ঠাক আৰু বাকী ওচৰতে দোকান কেইখন আছে যদি কিবা কিবি লাগে আহিলে মানে একদম ওচৰতে পাই যাব 1 নম্বৰ প্লেটফৰ্মত দোকান আছে আৰু ঠিকে আছে বঢ়িয়া আৰু আজি অকণমান মানে বৰিং লাগিছে মানে যিহেতু এইকেইদিন সপোন আছিলে লগত ট্ৰিপত তো এতিয়া সপোনো আজি ৰাতিপুৱা গুচি গ'ল এতিয়া সেইটো কাৰণে অলপ বৰিং লাগিছে বেছি টাইম নাই আৰু 6টামান বজাত হাৰমতি ৰেলৱে ষ্টেচন পাই যাম আৰু তাৰ পাছতে আৰু 8টা-9টালৈ ঘৰ পাই যাম আৰু ভিডিঅ'টো বেছি টাইম কৰি নাথাকোঁ আৰু অলপ পাছতে শেষ কৰিম আৰু ভিডিঅ'টো চাই থাকক আৰু গাইছ এতিয়া পাইছোহি বৰদলনি ৰেলৱে ষ্টেচন আৰু এইটো হৈছে বৰদলনি ৰেলৱে ষ্টেচন আৰু ইমান ডাঙৰ নহয় ৰেলৱে ষ্টেচনটো হ'লেও আৰু ঠিক ঠাক আৰু একদম প্লেটফৰ্মৰ ওচৰতে 1 নম্বৰ প্লেটফৰ্মৰ ওচৰতে এটা দোকানো আছে সৰুকৈ এখন ষ্টলো আছে তো কিবা কিবি লাগিলেও পাই যাব বিন্দাছকৈ আৰু গাইছ এতিয়া ওলাই দিলে আৰু বৰদলনি ৰেলৱে ষ্টেচনৰ পৰা আৰু নৰ্থ লখিমপুৰ পাবলৈ বেছি টাইম নাই তো হাৰমতি পাওঁতে প্ৰায় 6টামান বাজিব আৰু ঘৰ পাওঁতে মোৰ প্ৰায় 9টামান বাজি যাব আৰু ভিডিঅ'টো বেছি টাইম কৰি নাথাকোঁ আৰু অলপ পাছতে ভিডিঅ'টো শেষ কৰি দিম আৰু অলপ পাছতে আৰু গাইছ এতিয়া পালোহি গোগামুখ ৰেলৱে ষ্টেচন আৰু প্ৰায় টাইম হৈ গ'ল 4টা বাজি গ'ল আৰু 4টা বজাত আহি পিনি গোগামুখ ৰেলৱে ষ্টেচন পাই গ'লোহি আৰু 6টামান বজালৈ হাৰমতি ষ্টেচন পাই যাম হাৰমতি তাৰপাছতে 9টামান বজালৈ ৰাতি গৈ পিনি 10টা-9টাত ঘৰ পাই যাম তাৰপিছত আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট এটা কৰি পিনি ক'ব ভিডিঅ'টো লাইক মাৰি দিব আৰু বেলেগ এটা ভিডিঅ'ৰ লগত বেলেগ এটা ঠাইৰ পৰা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই তো নেক্সট ভিডিঅ'ত লগ পাম জয় অসম বাই বাই